এণ্ড ৱেলকাম টু মাই চেনেল গকুল ভাইটি সকলোকে মোৰ চেনেল গকুল ভাইটিলৈ স্বাগতম জনাইছোঁ। আজি এটা বিশেষ ভিডিঅ' আৰম্ভ কৰিবলৈ ওলাইছোঁ, তেন্তে চাই থাকক। বঢ়িয়া ভিডিঅ' চাই আমেজ পাব। তেন্তে তো সকলোৱে জানে যে কাতি বিহুত আমি কি কৰোঁ, চাকি জ্বলাওঁ। গতিকে আমাক আজি তুলসী গছ প্ৰয়োজন হৈছে। আমি এতিয়া কি কৰি আছোঁ, গৈ আছোঁ তুলসী গছৰ পুলি আনিবলৈ। যিহেতু আমি সন্ধিয়া হোৱাৰ লগে লগে আমি তুলসী গছত চাকি জ্বলাম, তুলসী গছৰ তলত। গতিকে আমাৰ তুলসী গছ নাই, সেইকাৰণে আমি তুলসীৰ পুলি মানুহৰ ঘৰৰ পৰা আনিবলৈ গৈ আছোঁ। তো আমি গৈ আছোঁ তুলসী গছৰ পুলি আনিবলৈ। এইখন হ'ল শ্মশান, ৰাজহুৱা শ্মশান। এইটো কি সুন্দৰ ৰাস্তা, কিন্তু কি হৈছে, গৰুৱে এইবিলাক লেতেৰা কৰি থৈ দিছে আৰু গৰুৰ গোবৰৰ ওপৰে গাড়ী চকা পাৰ হৈ গৈছে। তাৰপাছত গোটেই ৰাস্তাটো ক'ব নালাগে আৰু। তো বোলক তুলসী গছৰ পুলি আনিবলৈ ঘৰলৈকে গৈ আছোঁ। বাইদেউ, এই তুলসী গছৰ পুলি লাগিছিল, আছে নেকি ইয়াতে? হা নহয়, তুলসী গছৰ পুলি আছে নেকি? তাৰমানে আমাক তুলসী গছৰ পুলি লাগে, আছে নেকি? এহাৰ ঘৰত আছে নেকি? বাইদেউক সুধি আছোঁ, বাইদেউ হাঁহি আছে। তুলসী গছৰ পুলি ক'ত আছে আমি বিচাৰি আছোঁ। বাইদেউক সুধি আছোঁ, বাইদেউ হাঁহি আছে। তো বেলেগক আমি সুধিব লাগিব, বলক। অ' বাইনা, তুলসী গছৰ পুলি আছে ক'ত? এই নেকি? হ'বনে? আৰু নাই নেকি? এইডালটো ডাঙৰ। মায়ে ক'ত গ'ল? মায়ে খুৰী, অ' খুৰী হয় নেকি? আমি তুলসী গছৰ পুলি বিচাৰি আছোঁ। ইমান জংঘলত আছে। লাহে 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 উঠিছেনে? এই মজা পাইছোঁ আৰু হৈছে। এই চাওক, তুলসী গছৰ পুলি আমি পালোঁ, মানুহৰ ঘৰৰ পৰা উঠাইছোঁ। আৰু এতিয়া গৈ আমি আমাৰ সন্মুখত এইডাল ৰোপণ কৰিম, পানী দিম, আৰু তাৰ পাছত আমি সন্ধিয়া হ'লে বন্তি জ্বলাম। আহক চাওক, আমি ফাইনেলি তুলসী গছৰ পুলি এইটো আমি দুটা আনিছোঁ, পাই গ'লোঁ। আৰু আমি এতিয়া গৈ ইয়াক ধুনীয়াকৈ যতনেৰে আমি ৰোপণ কৰিম। তাৰপিছত ধুনীয়াকৈ পানী চানী দি পেলাই মুচি ধুনীয়াকৈ আমি বন্তি জ্বলাম। তো চাই থাকক আমি কেনেকৈ ৰোপণ কৰোঁ দেই। এই তুলসী গছৰ বহুত মহত্ব আছে, ক'বলৈ গ'লে বহুত দীঘল হ'ব। আপোনালোকে বেলেগ ভিডিঅ' চাব তুলসী গছৰ বিষয়ে, তুলসী গছৰ গুণাগুণ, তুলসী গছৰ মাহাত্ম্য কি, আৰু আজিৰ দিনটোতে যে তুলসী গছৰ তলত কাতি বিহুৰ দিনাখন আমাৰ পৰম্পৰাগতভাৱে কিহৰ কাৰণে বন্তি জ্বলায়, সেই বিষয়ে বেলেগ এটা ভিডিঅ'ত আপোনালোকে চাৰ্চ কৰি চাব, নিশ্চয় গম পাব। তুলসী পুলি ৰুম, আৰু এয়া আমাৰ যুঁজা চলি আছে। আল্টিমেটলি এইটো আমাৰ কলপুলি ৰুই দিলোঁ। এইটো আমাৰ এতিয়া তুলসীৰ পুলি ৰোৱা হ'ব। চব যতনাই ৰুই আছোঁ আমি। আৰু এয়া আমাৰ পানী দিম ধুনীয়া আছে। আৰু আমি জেগা মানে ইয়াত ধুনীয়াকৈ মুচি আমি ধুনীয়াকৈ চাকি জ্বলাম। ভাল লাগিব আজি মনটো। কাতি বিহু। তো এয়া আমাৰ ফাইনেলি আমাৰ তুলসী গছৰ পুলি ৰোপণ হৈ গ'ল। বাল্টিঙত থৈছোঁ, আমি পকাৰ ওপৰত থৈ দিছোঁ বাল্টিংটো। পাছত আমি বাল্টিংটো ইয়াৰ পৰা ছাইড কৰি লৈ যাম, বেলেগত থৈ দিম। আৰু আমাৰ কলপুলিও ৰোৱা হৈ গ'ল। তো আমি ইয়াৰ পাছত সন্ধিয়া হ'লে চাকি জ্বলাম। তো বন্ধুসকল, আপোনালোকে এনেকৈ আজি কাতি বিহুৰ দিনাখন তুলসী গছৰ তলত চাকি জ্বলাব, বন্তি জ্বলাব বুলি মই আশা কৰিলোঁ। আৰু সকলোৱে আজি ফূৰ্তি কৰক, সকলোৰে মন উৎফুল্লিত হওক। আজি কাতি বিহু, সকলোৱে আনন্দ কৰক। আজিলৈ ইমানে, আৰু তুলসী গছৰ তলত চাকি দিয়াটো বেলেগ এটা ভিডিঅ'ত মই দেখাবলৈ চেষ্টা কৰিম। টিল দেন, বাই বাই।